মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই ঢেকীয়া শাক বনাম বুলি ভাবিছোঁ। চাই ল'ব আপোনালোকে কেনেকৈ বনায়। ইয়াৰ বাবে মই লৈছোঁ কণী 2টা, আদা নহৰু পেষ্ট অকণমান, শুকান জলকীয়া কেইটামান, পিঁয়াজ অকণমান, তাৰপিছত জিৰা, গোটা জিৰা কেইটামান। এই আমাৰ তেল গৰম হৈছে। এতিয়া ইয়াত দিব লাগিব গোটা জিৰা কেইটা আৰু শুকান জলকীয়া কেইটা। এতিয়া দিব লাগিব পিঁয়াজখিনি। জোখমতে নিমখটো দি ল'ব ইয়াত। মই নিমখ দি ল'লোঁ। ইয়াৰ পিছত কণীখিনি ইয়াত বহাই দিব। কণীখিনি বহাই দি এনেকৈ ভাজি থাকিব। এতিয়া ইয়াত আদা নহৰুখিনি দি ল'ব। অকণমান জিৰা ধনিয়া গুড়ি ছটিয়াই দিব পাৰে আপোনালোকে, মই অকণমান ছটিয়াই দিলোঁ। এতিয়া ইয়াত জোখমতে হালধি গুড়িখিনি দি ল'ব। এইখিনি ভালকৈ লাৰি থাকিব লাগিব। এতিয়া এইখিনি এনেকৈ ভাজি থাকিব লাগিব। এতিয়া ইয়াত আমি দিব লাগিব কাটি থোৱা ঢেকীয়া শাকখিনি। এইখিনি ভালকৈ লাৰি থাকক। গেছৰ জুইটো এতিয়া মিডিয়ামত ৰাখিব লাগিব। জুইটো মিডিয়ামত ৰাখি এনেকৈ লাৰি থাকিব। এয়া আমাৰ ৰেডি হ'ব হৈছে। এতিয়া ৰেডি হ'ব হৈছে। এতিয়া ইয়াত দিব লাগিব এচামুচ ঘিউ। এয়া আমি এচামুচ ঘিউ দি ল'লোঁ। ঘিউ দি এইখিনি ভালকৈ লাৰিব লাগিব। ঘিউ দি লোৱাৰ পিছত অকণমান ভালকৈ লাৰিব। এয়া প্ৰায় ৰেডি হৈছে। আৰু কিছু সময় জুইটো কমাই ৰাখি এনেকৈ 1 মিনিটমান সময় থৈ দিয়ক।